কিষাণ ফিন একাডেমীলৈ আৰু এটা নতুন ভিডিঅ'লৈকে স্বাগতম। আজি আমি এনালাইজ কৰিম অহাকালি মানে 28 মাৰ্চৰ কাৰণে। যোৱাকালি ভিডিঅ'ত আমি যিটো কথা জনাইছিলোঁ, যেনেকৈ ভাবিছিলোঁ তাৰ কমপ্লিটলি অপজিট হ'ল আজি। এইটো ভাবি অদ্ভুত লাগে। মানে মাৰ্কেটখন ৰাতিপুৱা খুলিছে গেপ ডাউন, কিন্তু কি হ'ল যে লাষ্টলৈকে তেওঁলোকে আজি যিহেতু এক্সপায়াৰী, তো চবে যিহেতু শ্বৰ্ট কৰিছিল, এইটোৱে ৰাতিপুৱা কি হ'ল খুলিছে গেপ ডাউনত খুলি পেলাই ওপৰলৈকে লৈ গৈছে। ত' তাৰপিছত গোটেই দিনটো এনেকৈ ৰাখি থৈ দিছে। চ' এইটো কমপ্লিটলি আনএক্সপেক্টেড মুভ আছিল। যোৱাকালিৰ ভিতৰত এটা কথা জনাইছিলোঁ যে কল বাই কৰিব নালাগে বুলি, কিন্তু এটা ঠিক আছে কল বাই কৰা নাই, বা ৰাতিপুৱা খুলি পেলাই যিটো শ্বৰ্ট কাভাৰিং দিছে সেইটো আছে একচুৱেলি বহুত ডাঙৰ আছিল। চ' এইটোৱে অলপমান প্ৰব্লেম ক্ৰিয়েট কৰিছে মাৰ্কেটত। জেনেৰেলি তেনেকুৱা একচুৱেলি মান্থলি এক্সপায়াৰী আছিল আৰু লগতে ইয়াৰলি এক্সপায়াৰী আছিল, মানে ফাইনেন্সিয়েল ইয়াৰলি এক্সপায়াৰী আছিল। চ' তাৰ কাৰণে তেনেকুৱা তেওঁলোকে কমপ্লিটলি শ্বৰ্ট কাভাৰিং কৰিছে। চ' এইটো খোলাৰ লগে লগে 400 টাচ কৰি পেলাই ফাৰ্ষ্ট টিকতে শ্বৰ্ট কাভাৰিং। ইয়াতে এইখিনি লেভেলত এইখিনি যিটো আছিল এই এৰিয়াটোত বহুতে শ্বৰ্ট ইনিচিয়েট কৰিছিল, কিন্তু যেতিয়া মাৰ্কেট ওপৰলৈকে গ'ল তেওঁলোকৰ শ্বৰ্ট কাভাৰিঙো হ'ল আৰু গোটেইখিনি ওপৰলৈকে ৰৈ গ'ল। আৰু এৰাউণ্ড 600 অপাৰেটৰে গোটেই মাৰ্কেটখন মেনেজ কৰি দিলে, কাৰণ এইটো লেভেলত কি আছিল, এইটো লেভেলতে আপোনাৰ বেছিভাগ কল ৰাইটিংছ আৰু পুট ৰাইটিংছ আছিল। চ' দে হেভ ক্ল'জ অল দিয়াৰ পজিশ্যনছ। চ' এইটো এতিয়া নেক্সট অহাকালি কি হ'ব? অহাকালি দুটা বস্তু আছে। এটা হৈছে অহাকালি NAV এডজাষ্টমেণ্ট, কাৰণ এইটো ফাইনেন্সিয়েল ইয়াৰৰ কালি লাষ্ট ট্ৰেডিং ডে, মানে FY25ৰ লাষ্ট ট্ৰেডিং ডে। চ' তাৰ কাৰণে কি হ'ব, মিউচুৱেল ফাণ্ডে বাই কৰিব পাৰে। আৰু এটা বস্তু নিফটি ফিউচাৰ 200+ পইণ্ট প্ৰিমিয়ামত আছে। চ' কোনোবাই বোধহয় অলৰেডি লং লৈ গৈছে, বিকজ ফিউচাৰ যদি 200+ থাকে তেনেহ'লে কোনোবাই ফিউচাৰ ডাঙৰ লং লৈ গৈছে। চ' ইটছ এ ভেৰি মানে মাৰ্কেট বোধহয় এৰাউণ্ড 23,800লৈকে লৈ যাব পাৰে। এইটো 23,800ত লৈ যাব পাৰে, কাৰণ যিহেতু তেওঁলোকৰ অলৰেডি NAV এডজাষ্টমেণ্ট কৰিব আহিব। মে বি তাৰপিছত যদি বুলছ আহে বা শ্বৰ্টছ যদি থাকে ছিষ্টেমত, তেনেহ'লে এইটো কি হয়, এইটো যদি আহি যায় এৰাউণ্ড 800 যদি আহি যায়, তাৰপিছত ওপৰলৈকে 960ও লৈ যাব পাৰে। মানে ইয়াৰ পৰা 1.5% লাষ্টৰ ফাইনেন্সিয়েল ইয়াৰত আহিব পাৰে, বিকজ ইট ইজ NAV এডজাষ্টমেণ্ট। চ' মই কি কৰিছোঁ, কোটেক বেংক আজি তলত আহোঁতে লৈ লৈছোঁ, প্লাছ AU বেংক, যিহেতু বেংক নিফটি কম্পনেণ্টছ এইবোৰ লৈ যোৱা গৈছে। চ' এইটোৱে প্লেন। আজি ভিডিঅ'টো সৰু হ'ব, কাৰণ গোটেই এই 4টা দিন বহুত হেক্টিক আছিল আমাৰ। বেছিভাগ ট্ৰেডাৰে কালি বোধহয় অফ ল'ব, কাৰণ কালি মাৰ্কেটত NAV এডজাষ্টমেণ্ট আৰু ইনষ্টিটিউশ্যনৰ বহুত কালি পেছিভ ফাণ্ড হওক বা যিবোৰ ফাণ্ড ইনষ্টিটিউট হওক সেইবোৰৰ ইনফিউজন আহিব পাৰে। আজি অলৰেডি কৈ আছিলে পেছিভ ফাণ্ডবিলাকে অলৰেডি তেওঁলোকৰ যিটো পজিশ্যন আছে সেইবোৰ অলৰেডি ৰোল অভাৰ বা যি কৰিব লগা আছে কৰিছে, চাব লাগিব। থেংক ইউ।